Hey guys, welcome back to our channel. আজি ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বৰ্তমান মই আছোঁ বিছনাতে। আজি দিনটোতনো কি কৰোঁ তাকে দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। পুৰা টোপনি হাৰ পোৱাই নাই। ঐ উঠ। তাই চাগে ঘপককৈ কেমেৰাটো আগত দেখি আচৰিত। দুইজনীয়ে লাহেকৈ উঠি কামত ধৰিলোঁ আৰু। পুৰা ব্যস্ত মানুহ, চুলিখিনি ফনিয়াবলৈ সময় নাপায় কামত লাগি গ'লোঁ। আমি দুইজনীয়ে কাম বন কৰি লৈহে ব্ৰাছ কৰিব লৈছোঁ। ধুনীয়াকৈ কলগেট অকণমান লগাই দিলে। মুখখন মুচি লৈ এতিয়া যাওঁ চাহ খাবলৈ। ধুনীয়াকৈ আদা দিয়া চাহ অলপ খাই ল'লোঁ। দুইজনীয়ে গা ধুই আহি চুলিখিনি ফনিয়াই লৈছোঁ। পাকঘৰলৈ আহি দেখিলোঁ আটা মাৰি আছিলে, সেইবাবে বায়েও অকণমান সহায় কৰি দিলে। ৰুটি খাবলৈ হৈ গ'ল। ৰুটিৰ লগত ঘিউ দি খাই মই ভাল পাওঁ, সেইকাৰণে অলপ ঘিউ দি লৈছোঁ। ধুনীয়াকৈ তলত বহি ৰুটি খোৱা আৰম্ভ কৰি দিলোঁ। ৰুটি খোৱাৰ পিছত আমি গ'লোঁ চাহ দিবলৈ, য'ত ৰভাৰ কাৰণে মানুহে কাম কৰি আছিল। এতিয়া ধুনীয়াকৈ চোতালখন সাৰি দিলে বাই। তাৰপৰা আমি আকৌ গ'লোঁ পাছফাললৈ। তাত বহুত জালুকৰ গছ আছে। পাছফালৰ বাৰীখন বহুত ডাঙৰ হয়, দেখায়ো শেষ নহ'ব, সেইবাবে ইমানখিনিয়ে দেখাইছোঁ। এফাললৈ ধুনীয়া ধুনীয়া কঁঠালো লাগি আছে। যিহেতু আজিকালি প্ৰায় মানুহৰ ঘৰত কুঁৱা নাইকিয়া হৈ গৈছে, আমি ভাবিলোঁ আজি চাওঁগৈ আৰু আপোনালোকো দেখাওঁগৈ কুঁৱাটো। কুঁৱা পানী বহুত চাফা হয়, সেইবাবে ভাবিলোঁ অলপ হাত ভৰিকেইটাকে ধুই আহোঁগৈ। হাত ভৰি ধুই আহি দেখিলোঁ বাৰীৰ আম দুটামান পাৰি থোৱা আছে। চবৰে খাবলৈ মন গ'ল, সেইবাবে কাটি আছে। আম খাই আহি আমি আহিলোঁ আগফাললৈ। তাত ওচৰতে পাহাৰ এখন আছে, তালৈ বেলেগ এদিনা যাম বাৰু। তাৰপৰা দুইজনীয়ে জুচ অলপ খাই ল'লোঁ। এতিয়া আকৌ বৰতীয়া ভাত খাবলৈ যা যোগাৰ কৰিবলৈ হ'লেই নহয়। কঁঠালৰ গুটি বাকলি গুচাই আছোঁ আৰু এতিয়া। যিহেতু আমি বৰতীয়া ভাতটো সকলোৱে কলপাততে খাওঁ। বৰতীয়া ভাত খাই আহি আমি দুইজনীয়ে শুই দিলোঁ আৰু। আজি ভিডিঅ'টোত ইমানেই, ভাল লাগিলে কমেণ্ট এটা কৰিব আৰু। যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই।